হাই ফ্ৰেণ্ড, কি খবৰ? সকলোৱে নিশ্চয় ভালে। বহুত দিনৰ মূৰত আকৌ ভিডিঅ' এটি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। ভিডিঅ' মানে কি, গৰম দিনত মধুসোলেঙৰ লগত মাছ কোনে কোনে খাই ভাল পায়, এই বাহু মাছে আৰু মধুসোলেঙে বনাব লৈছোঁ। ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া আলু দুটা ফালি মই বইল কৰিছোঁ। এইপিনে মাছ কেইপিচমান ফ্ৰাই কৰি লৈছোঁ, আৰু যি পিচ শাকত দিম সেই পিচ অকণমান মই হাফ ফ্ৰাই কৰি লৈছোঁ। হাফ ফ্ৰাই মানে এনেই অলপ ফ্ৰাই কৰিহে লৈছোঁ। আৰু বাকী আহক ৰেচিপিটোৰ মাজলৈ যাওঁ। বেছি ৰেচিপি বুলি নহয়, একদম চিম্পুলকৈ বনায় এইটো বস্তু। আপোনাৰ মই চিম্পুলকৈ বনাওঁ, মছলা পাতিটো নিদোৱেই, আৰু মধুসোলেঙৰ লগত বনালেতো আৰু চিম্পুল হয়। সেয়া মই তেলতে পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ দিয়াৰ পিছতে মই তেজপাত এখিলা দি দিছোঁ, আৰু কেঁচা জলকীয়া দুটামান কাটি দিম, আৰু পিঁয়াজ অলপ দিম। ভালকৈ পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ লগে লগে মই বইল কৰি থোৱা আলুকেইডোখৰ দি দিলোঁ। আলুকেইটা ইমান ভালকৈ নিসিজিলে বাৰু, মই চচতে দিছিলোঁ, মানে কুকাৰত, প্ৰেছাৰ কুকাৰত মৰা নাই, সেইকাৰণে অলপ সিজিবলৈ বাকী থাকিলে। গতিকে মই অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ আলুকেইডোখৰ অকণমান সিজাৰ পিছতে মই মধুসোলেংখিনি দি দিম। মধুসোলেংখিনি দিয়াৰ পিছতে আৰু নিমখ হালধি দি দিলে, আৰু অলপ লৰাই পিনি আপোনাৰ পানী দি দিলে। নিমখ হালধি সেই আন্দাজমতে দিব, আৰু নিজৰ জোখৰ মতে, আৰু পানীও তেনেকৈ জোখৰ মতে, আৰু যিজন মানুহ সেনেকুৱা হিচাপত কেনেকৈ খাই ভাল পায় তেনেকুৱা হিচাপত পানী দি দিলে আমাৰ তৰকাৰী হৈ যাব। আৰু সেই আন্দাজ মানে মই তেনেকৈ পানী দি দিলোঁ। পানী দি দিয়াৰ পিছতে মই ভকভককৈ উতলিবলৈ দিম। উতলিবলৈ নিদিওঁ, মানে মই উতলাৰ আগতে মই মাছকেইপিচ দি দিম। বহুতে পানীটো উতলাৰ পিছত মাছ দিয়ে, নহয়, মই কিন্তু পানী নুতলোতেই মাছ দি দিছোঁ, যাতে মাছ উতলালৈকে মাছৰ ৰসখিনিও মানে তাতে সোমাই, যাতে আৰু সোৱাদ হয় শাককণ, সেই বুলিয়ে দিছোঁ। বহুতে এইটো নকৰে, বহুতে পানী উতলাৰ পিছতহে মাছ ফ্ৰাই কৰা মাছখিনি দিয়ে। মই নহয়, মই আগতে গোটেইখিনি দি লৈছোঁ, তাৰপিছতহে উতলিবলৈ দিম। উতলাৰ পিছতে আৰু আমাৰ তৰকাৰী হৈ গ'ল। এয়া দেখিবলৈ পাইছে আপোনালোকে, একদম মানে ৰঙে সৈতে একদম ধুনীয়া হৈ আহিছে, টেঙা জোলগতে লাগিছে বাৰু। আৰু বাকী কি ক'ম, আৰু খাবলৈ যে এনেকুৱাই সোৱাদ হৈছে, মানে কি ক'ম, সোৱাদ হৈছিলে। আপোনালোকেও নাই খোৱা যদি এনেকৈ খাই চাবচোন। আজিলৈ আহোঁ, ধন্যবাদ।